তো সেই গাইজ কেনে খবৰ আপোনালোকৰ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ তো মাঘ বিহুৰ আগতীয়াকৈ আপোনালোকক শুভেচ্ছা দিলোঁ আৰু যাতেকৈ আহিলে মাঘ বিহু মানে কালি উৰুকা মানে আজি ভেড়া ঘৰতে আহিলোঁ চাব পাৰে ভেড়া ঘৰটো অলপমান এনে চালোঁ কি আৰু যোগাৰ টোগাৰ কৰাৰ কাৰণে অলপমান তাৰমানে এই বজাৰৰ মানে অলপমান হিচাপ চিচাপ কৰিলোঁ আৰু কালি আমি বজাৰ কৰিম বুলি ভাবিছোঁ সেইবাবে আমাৰ এফালে আমাৰ ধনজিত বাবু আহিছে খবৰ পাতি কচোন একবাৰ এই মোৰ খবৰ যি বহুত ভাল কি मुंह से सुपारी निकाल के बात कर रहे बाबा তো এফালে মামা চাইকেল লৈ আহিছে আৰু পিছে এনেকৈ চলত কেনে আছে ফিটিং পাতাং পাতাই গৈছে খেলা বুজি আৰু আমি মানে য'ত ঘৰটো বনাইছোঁ আৰু মানে এই জেগাখিনি একদমেই বেয়া মানে এনে আমি শুনিছোঁ ইয়াতে বহুত কিবা কিবি ওলছে কিন্তু আমি এইবাৰ মানে ইয়াতে ঘৰটো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যে ইয়াতে আমি কি আছে কি নাই ইয়াতে তাৰমানে আমি এক্সপ্ল'ৰ কৰিম যদিও ভয় লাগব তথাপিও আমি থাকিম কিন্তু আপোনালোকে নাভাবিব যে এই মিছা কথা কৈছে ৰাতি যি দেখা পাব সকলো দেখাম ইয়েছ ভাই এটা ইজি পাদুৰা চলি এটা আছে জাল ভাই কৃষ্ণ বুলি কয় নামটো কৃষ্ণ কিন্তু কৃষ্ণৰ দৰে কাম নকৰে সি না জাল ভাই কটিৰ ভাত কিন্তু যদি আপোনালোকে মিছা বুলি ভাবিছে হয়তো ভাবিব পাৰে বহুতে কাৰণ এনেকুৱা প্ৰেংক কৰি থাকে প্ৰায়ভাগ কিন্তু আমি এইটো প্ৰেংক একদমেই নহয় কিন্তু এইটো সঁচা কথা মানে ইয়াতে যোনটো আমাৰ কাষত এটা খাল আছে সেইটো ডাইৰেক্ট পথাৰৰ কাষতে তাতে একবাৰ বাছো উল্টিছে বহুত এক্সিডেণ্ট হৈছে আমি সেইবাবে আমি এক্সপ্ল'ৰ কৰিম কি দেখা পাওঁ বা কি দেখা নাপাওঁ তো আপোনালোক একদম লাষ্টকলৈ চাই দিব মানে এতিয়া কালি আৰু মানে সেই উৰুকা কালি ৰাতি দেখাম দেখ তাৰমানে খানা খাম নে সেইকাৰণে দেখাম খানা খাওঁতে হয়তো কিবা এটা আহিব পাৰে সেই দেখাম তো আৰু এইফালে ৰাতিপুৱাও হৈ গ'ল আৰু ৰাতিপুৱা হোৱাৰ লগে উঠি আহিলোঁ আৰু উঠি আহি চাওঁ যে মই এই সোপা চাচোন আজিও নিয়ান নকম মই এইকেইদিনটো সূৰ্য ভালকৈ ওলাই নকবা গেলি মানে এসপ্তাহ নহয় দে 7 দিনমান এনেকৈয়ে আছে 7 দিন 5 দিনমান এনেকৈয়ে আছে সূৰ্য ওলাই দুপৰীয়া একবাৰ ওলাই আন নোলায় সেনেই আৰু দে আৰু নিয়াৰক আমি ৰখি থাকিলে নহ'ব কাৰণ আজি হৈছে উৰুকাৰ বজাৰ আৰু উৰুকাৰ বজাৰতো আপোনালোক সকলোৱে জানে ক'ত মই আৰু উৰুকাৰ বজাৰতো আপোনালোক সকলোৱে জানে কি কি ওলাই মানে আৰু কিমান মাছ মাংস সকলো মাছ বেছিকৈ ওলায় মাছ এতিয়া চাই ভাল লাগে কিবা এটা তো বলক তাকেই যাওঁ একবাৰ নে কি বলক তো এতিয়া আহি গ'লোঁ বজাৰত যাই আছোঁ মানে আৰু ইয়াতে আহি গৈছে আৰু এতিয়া ডাইৰেক্ট বজাৰলৈ যাই আছোঁ কি একদম কুঁৱলী পৰি আছে মানে একদম নাকত একদম কিবা এটা হাৱা লাগি আছে সেইটো নাকটো একদম জলজলীয়া পৰি গৈছে দে আৰু যাই আছোঁ এইখন হৈছে আমাৰ চেঁচাৰ বজাৰ চাওক এইফালে বেছি মানুহ নাই মাছ য'ত আছে তাতে বেছি মানুহ তো ব'লক তাতে যাওঁ বাপৰে বাপ কি ডাঙৰ মাছ এইটো মোতকৈ ডাঙৰ গম পাইছোঁ কেমেৰাত অলপ সৰু দেখছি বাৰু ভাই মানুহ চানে ইয়াতে আৰু এইটো কি দেখিছে কি ধুম বলি বাপ দিয়া ধুনীয়াৰ মাছ হৈছে কিন্তু গাইছে আৰু তাৰমানে বজাৰৰ পৰা আহিলোঁ দে ঘৰত কেতিয়াবাতে কিছুমান দেখা নাছিলোঁ তাৰমানে আহি ঘৰত একবাৰ মোৰ তাৰমানে বাচন দিখান লৈ পেলাই একবাৰ ওলাই আহিছোঁ একবাৰ যাওঁ আৰু কম বাই মানে আহিছোঁ দে ক'ৰবাত আৰু সিদিনা মোৰ এখনৰ এক্সিডেণ্ট হৈছে তাৰপিছত এইখিনি আৰু ইয়াতে আৰু এই ব্ৰেকটো অলপ কিবা কিবি হৈ গৈছে দেচোন বাৰু আৰু ভাঙাটো মানে মই ভাঙা নাই এই মামাই মানে ক'ৰবাত লৈ গৈছিল বাইদেউ বাদ দেখি গ'লে মই এতিয়া যাব লাগে তো যাওঁ দেখ তো মানে আমি মানে বেলেগৰ দৰে বক্স নলগাওঁ আমি লগাম মাইক দুটা আনিছোঁ ৰ ক'ত গেল এটা মই দূৰৰ পৰা ভাবিছিলোঁ এটা ক'ত গেল আছে দে দুটা দে আৰু তো মানে লাইটটো দি দিছোঁ আৰু লগতে নাই কি দে কিবা লৈ আছোঁ তো
তো আমার ভেলাঘর তাতে আরো এতে কথা বনেছি আর একটু ভেলাঘর ভাল লাগছে কিন্তু আমাকে কত ভাল লাগছে মজা কিন্তু আর এফালে এনতে বনেছি আমার সাংপে ও দেখা দি এই বাহ কি কতই বনেছে না একলাই লগে আছে দে পুরা বান্দর ধরে উঠি লইছি আর লগে আছে পুরা আর দে লগে দে তো লগাই দিও ঠিক আছে রে বড়ে লাগছি তে খানা তো খাবে খানা তো হবলে মানে খানা হ'ব একদম বঢ়িয়া বনাই আছে খানা সৰু ল'ৰাৰ কাৰণে ইয়াত বনোৱা নাই ঘৰত বনাই আছে ইয়াত আনি আজি ৰাতি আৰু ফুল এনজয় আৰু দে মজা এনতে হৈ গিলা আহি গেছি তো মানে এতিয়া আমি যাই আছো ভয় লাগি আছে কিন্তু যি নহওক তাৰমানে কিবাকে যাব লাগব দিয়া জোচ আছে ফুট চাব লাগব যি গাইছ ফুট চামে আজি তো মানে লৈ কিবা বাপরে দাউরে কব নৰি আৰু ও ভাই দাউর তোমার ভূত চাই যেন কেন আহি পালো মানে ইমান ভয় লাগছে মানে কিমান মানে কি কম কিন্তু গাইজ সঁচাকে কৈছো মানে আপোনালোকে মিছা কথা কোৱা বুলি ভাবিব পাৰে কিন্তু এইটো সঁচা কথা গাইজ মানে গাইজ পাৰো যদি আৰু একবাৰ দেখাব চেষ্টা কৰিম ক'তো দেখাব যায় গাইজ মানে কি ক'ম আৰু দেখা পাই যি হৈ যায় গৈছে নৰো গাইজ পৰি গৈছো তাতে চলি খানা নাখাওঁ দে আৰু গাইজ তো আমাৰ এফালে ভাতটো হৈ গৈছে আৰু মাংসৰ আঞ্জা হৈছে তাতে থোৱা আছে কাৰণ আমি গাহৰিটো আগতে খাইছোঁ আৰু মানে ব্ৰইলাৰটো খাম আৰু পাপৰ আছে লগত আৰু মানে আজি যোনটো ভূত দেখিলোঁ মানে একদম বহুত ভয় লাগছি আৰু চেষ্টা নকৰোঁ যে দেখাওঁ খাওঁ আমি আকৌবাৰ যাম বাৰু আপোনালোকৰ কাৰণে বাপা ঐ মৰবি তই এবাৰ মৰবি দে আৰু গাইছ তই এতিয়া আমি খাব বহি গ'লো নে কি হয় ভাই মানে আহিছে খাৱা দে আৰু খাওঁতে আৰু ভূতে নাপেলি হ'ল ভাতটো আহি গৈছি আৰু মাংসটো আহি যাতে ভূতে নাপায় আৰু দে আৰু কি মোক কমকৈ দিয়া কৰছি মোক জানি পেলাই কমকৈ দিয়ে 2 কেজি ব্ৰইলাৰ আনিছোঁ 1 কেজি গাহৰি আৰু কি কয় দে আৰু খাই লৈ লগ পাই আছোঁ দে আৰু খাই লৈ লগ পাই আছোঁ দেই শুনি পাইছে নে নাই বা গম নাপাওঁ আৰু সেইকাৰণে 2বাৰমান ক'লোঁ দে খুজিম দে ছাগল খাই দে তো আমার মানে ভাত চাত খাওয়া হয়ে গেল আমার মাইক দিতে হবে তো আমার ভাত চাত খাওয়া হয়ে গেল তোর মজা লাগছে ভাগলি তো আমার খানা চানা খাওয়া কমপ্লিট আর লাইট চাইট ফুলকাই দিল আর ভয় লাগি আছে মানে ভূত দেখা পাই পেলাই বহুত একদম ভয় লাগি আছে ইয়াতে যে আছো কিবাকে তাতে মানে ভয় লাগি আছে খাৰা হবাই ভয় লাগি আছে মোৰ কি ক'ম আৰু ঘৰত যা এই ঘৰত যামে আৰু তো চাব যাব লাগিব তো এতিয়া বৰ্তমান 11:30 বাজি আৰু ঘৰত যামে আৰু লাইক কাৰণে তাৰমানে আমি বক্স নহয় আকৌ মাইক আনিছিলোঁ সেই মাইককেইটা ফুলকে পেলাই আৰু যাওঁ আৰু দেখ তো মানে এটা থাকিম বুলি ভাবিছিলোঁ কিন্তু ভূতটো দেখা পালোঁ আৰু ক'তনো থাকা ঘৰতে যাব লাগিব দে তো লগে দিল দে ফাইনেলি এইটো লগাই লওঁ বাকীকেইটা থৈ দিম চাগে তো যাই থৈ অৱশেষত খেলা ঘৰৰ মাছ পুৰা এইখিনি পাইছে আৰু এইখিনি পাইছে আমি জুই ফুৰি আছোঁ অলপ তাপ লাগছে আগতকৈ অলপ বাপ ৰে বাপ চাওচোন তাক
এই আজিও অকণমান খেদা আৰু বোলে তো আৰু একদম ভেলা গছ জ্বলাই দি আহি গ'লো মানে ঘৰত মানে বৰ্তমান এনে বাটতে নি আছোঁ কাৰণ একদম বহুত নিয়া দিছে একদম ৰ'ব কেইটা বাজি একদম 7:30 বাজি গৈছে তথাপিও নিয়াৰ কমা নাই চাওক সেইফালে আকৌ দেখা নাপায় এইফালে আকৌ দেখা নাপায় দে আৰু মাঘৰ বিহুৰ দিনা এনে কৰে নে থেই আৰু মোৰ ফালৰ পৰা আৰু এবাৰ হেপ্পী বিহু কাৰণ বিহু নাই আজি সেইকাৰণে দিলোঁ আৰু তো যদি ভিডিঅ'টো ভাল পায় লাইক কৰক আৰু যদি নতুন ছাবস্ক্ৰাইব কৰক লগ পাম এটা নতুন ধামাকা ভিডিঅ'ৰ সৈতে তো আজিলৈকে বাই বাই হেপ্পী বিহু